অন্তৰ্গত জংথুম সমষ্টিত শুকুৰবাৰে নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPP দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে। শুকুৰবাৰে 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নং বিকিলাংশ পলিং ষ্টেচনৰ চিংখংহাঞ্চি গাঁৱৰ খেলপথাৰত বিজেপিৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈছে। 25 নং নিলিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাইগাঁৱত শুকুৰবাৰে প্ৰেছবিটেৰিয়ান বেথলেহেম মণ্ডলীৰ ৰূপালী জয়ন্তী দিৱস উলহ মালহেৰে উদযাপিত হৈছে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰং পিপি। 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জংথুম সমষ্টিত শুকুৰবাৰে নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPP দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে। 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জংথুম সমষ্টিত শুকুৰবাৰে নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPP দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে। শুকুৰবাৰৰ উক্ত সভাত মুখ্য অতিথি হিচাপে NPP প্ৰাৰ্থী জমাং তেৰণ, NPPৰ সভাপতি চুকুৰ সিং সিংনাৰ, হন সিং বে প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। দেনগাঁৱৰ পৰা চিনথং ইংটি আৰু আনন্দ বে, ডিফুৰ পৰা জিতেন তেৰণৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। শুকুৰবাৰে 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নং বিকিলাংশ পলিং ষ্টেচনৰ চিংথংহাঞ্চি গাঁৱৰ খেলপথাৰত বিজেপিৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নং বিকিলাংশ পলিং ষ্টেচনৰ চিনথংহাঞ্চি গাঁৱৰ খেলপথাৰত শুকুৰবাৰে বিজেপিৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ MLA প্ৰাৰ্থী দৰসিং ৰংহাং, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, BDC চেয়াৰমেন ধৰমপুৰ প্ৰমুখ্যে বহুতো বিজেপি কৰ্মী উপস্থিত থাকে। আনপিনে দেনগাঁৱৰ মেছপাৰা নেপালী গাঁৱত 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দৰসিং ৰংহাঙক গৰ্খা জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীয়ে সাদৰ সম্ভাষণ জনায়। উক্ত সভাটি তিলক ৰেয়ালৰ নেতৃত্বত অনুষ্ঠিত কৰা হয়। 25 নং নিলিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাইগাঁৱত শুকুৰবাৰে প্ৰেছবিটেৰিয়ান বেথলেহেম মণ্ডলীৰ ৰূপালী জয়ন্তী দিৱস উলহ মালহেৰে উদযাপিত হৈ যায়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নিলিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাইগাঁৱত শুকুৰবাৰে প্ৰেছবিটেৰিয়ান বেথলেহেম মণ্ডলীৰ ৰূপালী জয়ন্তী দিৱস উলহ মালহেৰে উদযাপিত কৰে। উক্ত দিনটোতে নৱনিৰ্মিত প্ৰাৰ্থনা কেন্দ্ৰৰ উদ্বোধন কৰে ডক্টৰ F পাচুংৱাই। নিলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। আজিলৈ মানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।